ফ্ৰেণ্ডছ এয়া আমি সোমালোঁ গুৱাহাটী ফেঞ্চি মাৰ্কেটত এতিয়া মই ইয়াত এয়া চাইছোঁ পতকা এয়া দেখিছে লাইটছবিলাক বহুত ধুনীয়াকৈ সজাইছে এইবাৰ বহুত ধুনীয়া হৈছে ইয়াত এয়া ফেঞ্চি মাৰ্কেটত মই কিনিম এতিয়া ইয়াত কি কিনিম চাওঁ গৈ আছোঁ এতিয়া চাই লৈ এতিয়া ক'ব পাৰিম আপোনাক ফেঞ্চি মাৰ্কেটত আহি আছোঁ চাওক ফ্ৰেণ্ডছ এইখিনিতে মই এখন কাপোৰৰ কুৰ্তি দোকান এখন দেখি পাইছোঁ এই কুৰ্তিবিলাক ইমান ধুনীয়া লাগিছে ন আপোনাৰ কুৰ্তিবিলাক 200ৰ পৰা ষ্টাৰ্ট আছে 300 200 কিন্তু বহুত ধুনীয়া আছে মই দুটামান লৈছোঁ আপোনালোকো আহিব ইয়ালৈ কুৰ্তি কিনিব ফেঞ্চি মাৰ্কেটত বহুত ধুনীয়া ৰেটত পায় ধুনীয়া কুৰ্তি আছে দেই আপোনালোকো আহিব ইয়ালৈ সেইখিনিতে ওচৰতে এখন দোকান এখন আছে তাত সৰু বাচ্চাবিলাক কাপোৰ পোৱা যায় মই ইয়াত কাপোৰ কেইটামান চাইছোঁ মোৰ ছোৱালীজনীৰ কাৰণে মই দুযোৰমান চোলা ল'লোঁ কাপোৰ কানি কিনাৰ পিছত ভোক লাগিল ওচৰতে ফ্ৰুটছৰ দোকান আছিলে তাতে মই অলপ ফ্ৰুটছ খালোঁ সেইখিনি পিয়াও মৰিল তাতে খালোঁ ভাল লাগিল বহুত কম দামত পোৱা যায় 20 টকাকৈ এক প্লেট পোৱা যায় ভাল লাগিল খাই লৈ আৰু তাৰপিছত মই অকণমান আগলৈ গৈলোঁ ইয়াত এইখিনি দেখিছেনে এয়া গোটেইখিনি মানে আপোনাৰ ঠেলা লৈ ৰৈ থাকে মানুহবিলাকে বিভিন্ন ধৰণৰ প্ৰকাৰৰ বস্তু পোৱা যায় ইয়াত তাৰপিছত মই ওচৰতে এইখিনিতে এখন দোকান দেখিলোঁ তাত এইবাৰ বহুত অদ্ভুত টাইপৰ বস্তু এটা দেখিলোঁ চালনী এখনত আপোনাৰ ৰঙো নহয় ফাকুৱাও নহয় একে কিবা মানে গুড়া টাইপ এইটো চালনীখনত এনেকৈ হেৰি কৰি দিয়ে চালি দিয়ে তাৰপিছত তলত ৰংটো যিটো চাপৰ ডিজাইন আছে সেই ডিজাইনটো ওলাই পৰে বহুত ধুনীয়াকৈ মই ইয়াতো এখন কিনি লৈ মই ঘৰত গৈ এইটো ডিজাইন কাইলৈ বনাম ভাবিছোঁ কেনেকুৱা হয় হেঁতৰ নিচিনা পাৰফেক্টটো হ'ব নোৱাৰোঁ কিন্তু মই তেতিয়াও চেষ্টা কৰিম কিনিছোঁ এখন আৰু ৰঙৰ গুড়াও কেইটামান কিনিলোঁ তাৰ পৰাই 20 টকাকৈ পেকেট যিহেতু মোৰ ফুচকা বহুত ফেভৰেট হয় মই য'তেই যাওঁ ফুচকা খাওঁ মই ইয়াতো ফেঞ্চি মাৰ্কেটত চব ফুচকাৰ লাইন লাগি থাকে তাৰ মাজৰ পৰাই মই ফুচকা এটা বাছি লৈ ফুচকা খাইছোঁ ফ্ৰেণ্ডছ বজাৰখিনি কৰাৰ পিছত ফুচকা খোৱাৰ পিছত মই ওলাই আহিলোঁ তাৰ পৰা ওলাই অহাৰ পিছত মই আন্ধাৰো হৈ আহিল অলপ সেইকাৰণে আমি সোনকালে আৰু মৰিগাঁৱলৈ ওলাই ৰাওনা হ'লোঁ আৰু I begin to begin to